ৰৈ থাকা একো টেনচন ল'ব নালাগে লগাই দিম একো চিন্তা কৰিব নালাগে আমাৰ নমস্কাৰ বন্ধুসকল মই জিন্তু মোৰ চেনেলৰ এটা নতুন ভিডিঅ' লৈ আপোনাক সকলোকে স্বাগতম জনাইছো আজি আমাৰ ঘৰত আহিছে দুজন ইউটিউবাৰ আমাৰ গাঁৱৰে হয় মই চিনাই কৰি দিছো এজন হল গ্ৰীণ ড নমস্কাৰ আৰু এজন হল নমস্কাৰ আৰু আহিছে কিন্তু লগত লৈছে দুটা কেক কিন্তু আজি মোৰ কোনো বাৰ্থডে নাই বা মোৰ কোনো এনিভাৰ্সাৰি নাই কিন্তু কেকটো আনিছে কেলে তোমালোকে কেকটো অনা উদ্দেশ্য এটাই আছিলে আৰু লগতে উৎপলো আছে এটা কেক আনিলে নহ'ব উৎপল আছে যিহেতু দুটা কেক আনিছো আৰু জিন্তুৰ চেনেলটো মনিটাইজ হৈ গৈছে অলপ দিনৰ আগত তাৰ আগতে উৎপলৰ হৈ গ'ল মই নাছিলোঁ ঘৰত নথকাৰ বাবে ছাৰপ্ৰাইজটো দিব পৰা নাছিলোঁ আৰু দুইজনকে লগ পালোঁ সেইবাবে আহিলোঁ ময়ো আমি দুজনৰ কাৰণে দুটা কেক ব্যৱস্থা কৰা হৈছে থেংক ইউ আমি এতিয়া যাম এজেগাত গৈ কেককেইটা আনবক্সিং কৰিম আপোনালোকে সকলো দেখা পাব ভিডিঅ'ৰ জৰিয়তে তাৰপৰা ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব ভিডিঅ'টো কেনে পায় কমেণ্ট বক্সত জনাব আৰু উৎপলো আছে উৎপল আহিছে আৰু ফাইনেলি আহি গ'লো আপোনালোকৰ বাবে আৰু তেখেতৰ চেনেলটো যাতে আগুৱাই নিয়ক আৰু আমাৰো চেনেল আছে তেখেতে ছাপোৰ্ট কৰিব আৰু সকলোৱে ছাপোৰ্ট কৰি যাওক এনেকৈ যাতে আগন্তুক দিনত আমি আগবাঢ়ি যাব পাৰোঁ আপোনালোকক নতুন নতুন ভিডিঅ'ৰ যোগেদি আমি কিবা এটা আপোনালোকক তথ্য আগবঢ়াই দিব বিচাৰিছোঁ আৰু কেক কটাৰ ষ্টাইলটো অলপ বেলেগ ধৰণৰ হ'ব বেলেগতকৈ অলপ বেলেগ ধৰণৰ হ'ব কেকটো আমি ঘৰতে নাকাটো ইয়াত জেগাত যাম ক'ত যাম আপোনালোক এতিয়া নকওঁ আপোনালোকে দেখা পাব ভিডিঅ'ৰ জৰিয়তে সেইবাবে ভিডিঅ'টো শেষলৈকে চাব লাগিব আমি দেৰি নকৰোঁ ইয়াৰ পৰা ওলাই যাওঁ সোনকালে ওলাই যাওঁ বতৰটো খুব বেয়া ক'ত গৈ আমি কি কৰিম কেকটো আপোনালোক সকলো দেখা পাব তাৰপৰা ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক ঠিক আছে এতিয়া আমি কেকটো কাটিম কিন্তু তাৰ আগত আমি চাহ এখন খাই লওঁ গাইছ আমি চাহ এটা খালোঁ আৰু এতিয়া আমি গাড়ীত গৈ আছোঁ আমি ঘৰত কেকটো নাকাটো আমি বেলেগ জেগাত কাটিমগৈ আৰু লগত গৈ আছে আৰু দুজন ভাইটি আহিলে আমি সকলো গৈ আছোঁ আৰু ভিডিঅ'টো একদম ধামাকা হ'বলৈ গৈ আছে ভিডিঅ'টো সম্পূৰ্ণকৈ আপোনালোকে চাই যাব চাই থাকক গাইছ বন্ধুসকল আমি আহি এতিয়া পাই গ'লোহি এখন বাগান পালোঁ আমাৰ ঘৰৰ ওচৰতে আছে বাগানখন আৰু এতিয়া বাগানৰ একদম মাজত যাম আমি মাজত গৈ আমি কেক কাটিমগৈ আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাব গাইছ এতিয়া আমি আহি পালোঁ এটা ধুনীয়া লোকেশ্যনত আহি পালোঁ একদম বাগানৰ মাজত চাওক চবফালে সেউজীয়া সুন্দৰ এখন চাহ বাগিচা হয় তো ইয়াৰ মাজত আমি আহি পালোঁহি ইয়াতে আমি কেকটো কাটিম আৰু চাই যাওক কি ধুনীয়া পৰিৱেশ এটাত বাগানৰ কৰ্মচাৰীসকল আহি আছে কাম ছুটি কৰি এতিয়া বৰ্তমান 4টা বাজিছে 4টা বজাত কাম ছুটি হৈছে আৰু সকলো আহিছে ঘৰমা হৈছে চাওক দেখা পাইছে কিমান ধুনীয়া এটা পৰিৱেশ এইফালে ফিটিং কৰি দিলে এই চালক কেক দুটা কেক আছে ইয়াত এইটো ইউটিউব লিখা আছে এইটো চালক দুটা কেক জানিলে এটা কেক বাৰু মোৰ আৰু এটা কেক কাৰ এটা হৈছে উৎপলৰ কাৰণ আমি তিনিজনে বহুত কষ্ট কৰিছোঁ সেইবাবে এটা উৎপলৰ চেনেলটো প্ৰথম মনিটাইজ হৈছে প্ৰথম চেনেলটো মনিটাইজ হৈছে সেইবাবে এটা উৎপলৰ আৰু এটা তোমাৰ জিন্তুৰ থেংক ইউ আৰু এই দুটা কেক আজি আমি কাটি লোৱাৰ পিছত আপোনালোকক প্ৰথমৰ পৰা শেষলৈকে সকলো দেখাই যাম আমি দাহ আনিছোঁ আৰু দাহে কাটিম আৰু অ মাই গড চালক চাকু দাহ আনিছোঁ আমি দাহে কাটিম আমি কেক মজা হ'ব এখন মাংস কটা দাহ আনিলে নেকি মাংস কটা দাহ আৰু দুটা কেক দেখা পাইছে ধুনীয়া কেক আৰু এতিয়া আমি অলপ পিছত কাটিম আজি মই জীৱনত মই প্ৰথম কেক কাটিম মই একেবাৰে কেতিয়াও কেক কাটি পোৱা নাই মোৰ বাৰ্থডেটো মই কেক কাটি পোৱা নাই আৰু মই আজি প্ৰথম কেক কাটিম তাকো ইউটিউবৰ কাৰণে কাটিম আৰু কাটিম মই আজি দাহৰ লগত কেক কাটিম মই প্ৰথম কেক কাটিম আৰু মই ধন্যবাদ জনাইছোঁ মই তোমালোক দুইজনে মোক ছাৰপ্ৰাইজ দিয়াৰ কাৰণে আৰু দুইজনৰ এটা ইউটিউব চেনেল আছে মই ইউটিউব চেনেলৰ মই লিংক দুটা মই ডেছক্ৰিপশ্যনত মই দি দিম আপোনালোকে চাব লিংককেইটা ক্লিক কৰি আৰু ছাবস্ক্ৰাইব কৰিব লাইক কৰি দিব তেখেতলোকক আগবাঢ়ি যোৱাত সহায় কৰিব কেক কাটিছে দেখা পাইছে নিজে গাইছ ফাইনেলি কাটি দিছে কিন্তু কেতিয়া মই খুৱাই টুকুৰা ধুনীয়াকৈ দেখা পাইছে কিন্তু খুৱাই দিছোঁ কংগ্ৰেচুলেশ্যন থাকিল দেখা পাইছে আপোনালোকে যোনটো খুৱাই দিলোঁ আৰু এনেকৈ চেলিব্ৰেশ্যন কৰা হৈছে দেখা পাইছে আৰু এতিয়া উৎপলে কাটিব আৰু তাৰ আগত যোনটোক আমি যদি অলপ লগাই নিদিওঁ ভাল নালাগিব তুমি ৰৈ থাকা তুমি মান নামাতিবা হা ৰৈ থাকা একো টেনচন ল'ব নালাগে লগাই একো চিন্তা কৰিব নালাগে
এতিয়া কওক চাওক চাওক মোৰ অৱস্থা কি কৰিলে চাওক অৱস্থা মোক একদম কাহিত কৰি দেখা পাইছে কথা হৈ গ'ল কেকটো এতিয়া উৎপলে চাওক কি অৱস্থা কৰি পেলালে মোক। যে কি বিলাই হ'ব এইফালে উৎপলে চাওক কাটিব ৰেডি হৈছে উৎপলৰ কেক অলপ তাক খুৱাই দিম উৎপলক খাই ল উৎপলক এতিয়া মই অকণমান কেক অলপ মই মুখত লগাই দিম নলানো কেনেকে হ'ব দেখা পাইছে অলপ পলিচ কৰি দিছো চাওঁ আজি মানে মই বহুত প্ৰাউড ফিল হৈছো কাৰণ পোন প্ৰথমবাৰৰ বাবে মই আজি পাইছো যে বহুত ভাল লাগিছে গিন্দু দাহঁতৰ সহযোগত আৰু জিন্তু দাহঁতৰ সহযোগত মই আজি আগবাঢ়িব পাৰিছো আপোনালোকে সহযোগ কৰক তেখেতসকলক যাতে আগবাঢ়ি যাব পাৰে গাইছ দেখিছে মোৰ অৱস্থা আজি কাহিল দুজনে ওচৰতে গাইছ দেখা পাইছে কি কৰিলে অৱস্থা নাই গাইছ আৰু থাকি গ'ল লগাই দিয়া হৈ গ'ল অলপ গিন্দকো লগাই দিওঁ অলপ চাই লওক লগাই দিলো একদম ধুনীয়া আমি কেক কটা হৈ গ'ল আমাৰ মুখৰ অৱস্থা চাওক কি অৱস্থা কৰিলে এইফালে উৎপল আছে উৎপলৰ অৱস্থা চাওক কি কৰিলে এইফালে আছে গিৰিন্দ অৱস্থা চাওক কি কৰিলে আপোনাৰ কাৰণে আজি আমি ইমান ফূৰ্তি কৰিব সক্ষম হৈছো আমি আগলৈকো ইয়াতকৈ আমি ভালকৈ ভিডিঅ' আপোনালোকৰ মাজলৈ আমি আগবঢ়াই যাম আপোনালোকে যিমান পাৰে আমাক ছাবস্ক্ৰাইব কৰি দিয়ক ছাপোৰ্ট কৰক সহযোগ কৰক আৰু মোক যিমান পাৰে মোক সোনকালে মোক 1 লাখ ছাবস্ক্ৰাইব কৰি দিয়ক আমি একদম ইয়াতকৈ ধামাকা আমি ভিডিঅ' বনাম আমি পাৰ্টি কৰিম আৰু এইফালে গিৰিন্দ দুআষাৰ ক'ব হয় নমস্কাৰ এটা কথাই মই ক'ম যে দুজনৰ যেনেকৈ আপোনালোকে সহায় কৰিলে আপোনালোকে ছাপোৰ্ট কৰিলে আৰু মোকো আপোনালোকে ছাপোৰ্ট কৰক মোৰ 1 লাখ ছাবস্ক্ৰাইবাৰ নালাগে মোক 1000 হ'লেই হ'ল আৰু ৱাচিং যিটো টাইম সেই টাইমটো মোৰ এতিয়ালৈকে হোৱা নাই প্ৰায় ছাবস্ক্ৰাইবাৰ 1400 মান হৈ গ'ল কিন্তু ৱাচিং টাইমটো অলপ বাকী আছে আপোনালোকে যোনটো এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মোৰ চেনেলটোৰ লিংক থাকিব আপোনালোকে ভিডিঅ'টো চাই মোৰ লিংকটোত গৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে নটিফিকেশ্যন বেল টিপি অল কৰি ৰাখিব পাৰিলে আপোনালোকে যি সময় উলিয়াই মোৰ ভিডিঅ'বোৰ চাবলৈ চেষ্টা কৰিব আপোনালোকে অলপ ছাপোৰ্ট কৰক এনেকৈ আজি দুটা কেক যেনেকৈ কাটিলোঁ মোৰ যেতিয়া ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গৈছে ৱাচিং টাইমটো যেতিয়া কমপ্লিট হ'ব তেতিয়া ইয়াতে আহি পেণ্ডেল দি ধুনীয়াকৈ আপোনালোকক নিমন্ত্ৰণ কৰিম ভিডিঅ' আকাৰে তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু সোনকালে হ'ব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যদি আপোনালোকে থয় ৱাচিং টাইমটো সোনকালে শেষ হ'ব আৰু যোনটো চেনেলটো আপোনালোকে ছাপোৰ্ট কৰি যাব ভিডিঅ'বোৰ সম্পূৰ্ণকৈ চাব আৰু চেনেলটো মনিটাইজ হ'লে নহ'ব তাৰ বাবে অলপ ৰেভিনিউ কালেক্ট হ'বৰ কাৰণে ভিডিঅ'বোৰ চাব লাগিব পইচা যদি নাথাকে তেতিয়া আমি বাহিৰত যাব নোৱাৰিম পইচাৰ কাৰণে অকণমান আপোনালোকে ছাপোৰ্ট কৰিব লাগিব আপোনালোকে ছাপোৰ্ট নকৰিলে আমি ওপৰলৈ যাব নোৱাৰিম ইউটিউবত সদায় তলতে থাকিম ওপৰলৈ কেতিয়া যাব নোৱাৰিম আৰু যোনটো আপোনালোক দুআষাৰমান ক'ব আপোনালোকে যোনটো দুআষাৰমান কোৱাৰ পিছত ভিডিঅ'টো শেষ কৰিব হয় আজি বহুত ফূৰ্তি কৰিলোঁ সকলো আপোনালোকৰ কাৰণে কৰিলোঁ আপোনালোকে যিমান পাৰে আমাক সহযোগ কৰি যাওক আগবঢ়াই যাওক সহায় কৰক আপোনালোকে ভিডিঅ'বিলাক চাব আৰু যদি ভিউৱাৰ্ছ নাহে আমাৰ মনটো বহুত বেয়া লাগে আমাৰ ভিডিঅ' বনালে মন নাযায় মনটো ভাঙি যায় আৰু গতিকে আপোনালোকে আমাৰ ভিডিঅ'বিলাক চাই যাওক আমাক আগবঢ়াই যোৱাত সহায় কৰক আৰু এতিয়া সন্ধিয়া হৈ আহিলে গতিকে আমি যাওঁ আৰু এইফালে চাওক আমাৰ লগৰবিলাকে গ'লেই গাড়ী ওচৰলৈ গ'লেই আৰু চাই যদি ভাল পালে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু নতুন বন্ধু বান্ধৱীসকলে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব আৰু ইমানতে আজি ভিডিঅ'টো মই সামৰণি মাৰিছোঁ আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে কমেণ্ট কৰি জনাব আজিলৈ বাই বাই